Good morning, girl. Good morning. Hello. Hello. Good morning. শুই উঠাৰ পিছত আধা ঘণ্টামানলৈকে একদম এনেকুৱা কৰি থাকে, গুমুঠা লাগি থাকে, নাহাঁহে। দেখিছেনে? মুদি হয় অলপ বাপেকৰ নিচিনা। মোৰ আৰু সোণৰ দুটামান দান দিবলগীয়া আছিলে পূজাৰীক। আজি সময় মিলোঁতেই সেইটোকে গৈ দি আহিলোঁ। আৰু আজি মন্দিৰত এটা কথা শিকিলোঁ, কি জানেনে? মন্দিৰলৈ সোমাই যাওঁতে যে আমি ঘণ্টাটো বজাওঁ, ওলাই আহোঁতে বোলে আমি ঘণ্টাটো বজাব নালাগে। আজিহে পূজাৰীয়ে কৈছে, ভাবিলোঁ আপোনালোককো কৈ থওঁ। মন্দিৰৰ সন্মুখতে আমাৰ সোণৰ তাৱৈকৰ ঘৰ। তাৰ পৰা ওলাই ইয়াত আহি সোমালোহি। সোমোৱাৰ কথা নাছিল অৱশ্যে, কিন্তু তাৱৈক বাৰাণ্ডাতে বহি মাতি আছে, সেইকাৰণে ভাবিলোঁ আহিছোঁ যেতিয়া এপাক সোমায়ে যাওঁ। সোণক দেখিছেনে কেনেকৈ কুচি মুচি মোৰ কোচত সোমাইছেহি। মানে মন্দিৰত পূজাৰীয়ে তাইক ফুট দিবলৈ ল'লে যে তাই অকণমান ভয় খালে, সেইকাৰণে এতিয়া মোৰ কোচত এনেকৈ সোমাই আছে। আমি তাৱৈ ঘৰলৈ আহিলোঁ মন্দিৰৰ পৰা। চুনচুনে আমাৰ ভয় কৰিছিলে, পূজাৰী বাবা মন্ত্ৰ মাতিছিলে, আমাৰ শুনে ভয় কৰিছিলে, হয়নে? ভয় কৰিছিলে নে? কোনে কান্দিছিলে? কোনে কান্দিছিলে? দৌদৌ কান্দিছিলে। নাই তাৱৈ পকু কৈছে, মই নাই। মৃণালদাহঁতৰ ঘৰলৈ আহিলে তেজপাত কেইখিলামান নিয়া হয়েই। আমাৰ ঘৰত যিহেতু তেজপাতৰ গছ নাই, সেইকাৰণে মই ইয়ালৈ যেতিয়াই আহোঁ তেজপাত কেইখিলামান লৈ যাওঁ। আজিও বাবাক ক'লোঁ, বোলো ব'লক তেজপাত কেইখিলামান কাটি আনিম। সেই বুলিয়ে ওপৰলৈ আহিলোঁ আৰু কাটিবলৈ লগাই দিছোঁ। ঢুকি পোৱাতে আছে গছজোপা ওচৰতে, কাটিবলৈও সুবিধা। তাৰপিছতে ভাবিলোঁ আপোনালোকক মৃণালদাহঁতৰ বাৰীখনৰ চাৰিওকাষটো অকণমান দেখুৱাওঁ। ইয়ালৈ আহিলে যে মোৰ বৰ ভাল লাগে। বাৰীখনো বহলা হ'ল আৰু সন্মুখতে মন্দিৰ এভাগ আছে। মানুহৰ ঘৰবোৰো সেৰেঙা, নিজান। বাৰীখনত যে ইমান ফল মূলৰ গছ আছে, ছিজনত আহিলে কিবা নহয় কিবা এটা ফল খাবলৈ পোৱা যায়েই। আগফালে আকৌ মাৰ ফুলনিখনো অকণমান দেখুৱালোঁ। মই যেতিয়া নতুনকৈ বিয়া হৈ আহিছিলোঁ, তেতিয়া মৃণালদাহঁতৰ ঘৰলৈ আহোঁতে ঢেৰ ফুল দেখিছিলোঁ। তেতিয়া একদম বিভিন্ন ধৰণৰ ফুল। এতিয়া পিছে ফুলবোৰ অকণমান কমিছে, যিহেতু বৰ আপডালো কৰিব লাগে আৰু তেখেতে ইমান সময় নাপায় চাগে, সেইকাৰণে। তথাপিও যিখিনি আছে বৰ ধুনীয়াকৈ ফুলি আছে। তাৰ পাছত মৃণালদাই চাহ কৰি আনিলে আৰু আমি তিনিটাই বহি মেলি খালোঁ। মা দেউতা নাই, দুয়োজন সকামলৈ গৈছে। আৰু আমাৰ যিহেতু আতৰণি নাই, মানে মৃণালদাই বিয়া কৰোৱা নাই, সেইকাৰণে তেওঁ নিজেই চাহ কৰি আনি আমাক খুৱাইছে। বৰ ধুনীয়া হৈছিলে চাহকাপ খাবলৈ। আৰু মৃণালদাই এইকেইদিনতে মানে অলপতে বাহিৰত খেলিবলৈ গৈছিলে, ৰাজ্যখনৰ নামটো মই পাহৰিছোঁ দেই। তো তাৰ পৰা কিবা কিবি পাপৰ আনিছিলে, তেনেকৈ আমাক লাল চাহ দিলে, ভাল লাগিলে খাই। থেংক ইউ মৃণালদা। আৰু তেখেতে বিভিন্ন ধৰণৰ প্ৰাইজ জিকি আহিছিলে বিভিন্ন খেলত, সেইখিনিও আমাক দেখুৱালে, চালোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। চাওক, আমাৰ সোণে একদম তাৱৈকৰ মেডেলখিনি পিন্ধি লৈছে ডিঙিত। 3, 4, 5টা। কেলে? কোনটো কিহৰ কাৰণে ইয়াত লিখি দিয়া নাই নি মৃণালদা? ইয়াত নিলিখে। অনলাইন কৰি পেলাই এতিয়াও চাৰ্টিফিকেট প্ৰিণ্ট কৰে নাই? তোমাৰ চিনাকি আছে নহয়, হাইয়াত কৰি ল'বা। ক'ত? দেৱজিতো কয়, পাহি পাছত কৰিবা, পাহি পাছত কোৱালিটিটো ভাল। কেনেকৈ কৰিব? ইমান নাজানো তাৰ কোৱালিটিটো ভাল।
এইটো চা পিন্ধিলোঁ এইটো খুলি দিছোঁ খুলি দিব মায়ে খুলি দিব দুপৰীয়া কাম বনৰ পৰা আজৰি হৈ সোণক অকণমান সময় শুৱালোঁ। তাৰপিছত ময়ো বাৰাণ্ডাতে বহি দৈ অকণমান খাওঁ বুলি ভাবিলোঁ, ঘৰতে থোৱা আছিলে। তাৰপিছতে খাই শেষ নহ'লে, তাই উঠিলেই নহয়। তাইক আনি আকৌ অকণমান সময় কোচত বহাই খেলাইছোঁ। তেনেকুৱাতে দেউতাক আহিল। দেউতাক আকৌ চিনেমা চাবলৈ গৈছিলে, ভাইমন দা। ৰাইজে অকলেই চাই আহিছেগৈ দেই। মোৰো চিনেমাখন চোৱাৰ খুব ইচ্ছা আছিলে, কিন্তু কটা বেটীক লৈ আৰু চিনেমা চাবই নোৱাৰিম। এবাৰ পিছে গ'লোঁ দেই, সৰুতে তাইক লৈ তেনেকৈ চালোঁগৈ। মুনুৱে বাহিৰত লৈ থাকিলে অলপ সময়। এইবাৰ আৰু ক'ত, ডাঙৰ হ'ল নহয়, চিঞৰিব। দেউতাকে চকলেট এটা আনি দিলে, তাকে লৈ বহি আছেহি মোৰ ওচৰত। তেনেকৈ দিনটো পাৰ হ'লেই, আবেলি হ'ল আৰু দেউতা আহিলে কামৰ পৰা। দেউতাই আকৌ তৰমুজ এটা আনিলে, সেইটোকে খাওঁ বুলি গোটেইকেইটা আহি ড্ৰয়িং ৰুমত বহি লৈছোঁহি। ৱাটাৰমেলন খাইছোঁ আকৌ কিমান টেষ্টি। আবেলি সোণৰ দদাইক ডিউটিৰ পৰা আহিলে। তাৰপিছতে এতিয়া দুয়োটা সকাম এটা আছে, তালৈ যাবলৈ ওলাইছে। দদাই কামৰ পৰা অহাৰ পাছত তাইক এপাক এনেকৈ ঘূৰাবই লাগিব স্কুটিত, নহ'লে একদম চিঞৰ বাখৰ আমনি কৰি থাকিব। এতিয়া আকৌ সকামলৈকে লৈ গৈছে সেইকাৰণে। সন্ধিয়ালৈ আকৌ সুধি এটা আছে, তালৈ বুলি যাবলৈ ওলাইছোঁ। বাবা, ভাইটি, সোণ আৰু মই, আমি চাৰিটাই যাম। সুধিটো আছে আমাৰ ভাইটিৰ বন্ধুৱেকৰ ভায়েকৰ ল'ৰা এটা হ'ল, তো সিহঁতৰ ঘৰলৈ যাওঁ। প্ৰথমতে টাউনলৈ আহিছোঁ, কিবা এটা গিফ্ট ল'ম, তাৰপিছতে সুধি ঘৰলৈ যাম। অকণমানিজনী দেখিছে যে, তাই আমাৰ ভাইটি বন্ধুৱেকৰ ছোৱালী, আমাৰ সোণতকৈ 1 মাহমানৰ সৰু। মই মানে সোণক ক'লোঁ আৰু যাওঁতে, তোমাৰ ফ্ৰেণ্ডক আমি লগ পাবলৈ যাম নহয় এতিয়া বুলি। তাই গৈ পেলাই অকণমানিজনীক মাতিছে কি, অ' ফ্ৰেণ্ড এনেকৈ মাতিছে। মোৰ ইমান হাঁহি উঠিছিলে নহয়। আৰু দেখিছে নাই কিমান চুম দিছে, তাইক মানে বৰ মৰম লাগিছে আৰু। ঘৰলৈ আহোঁতে আমাৰ 8:30মানেই বাজিলে। এতিয়া আহি কাম এটা উলিয়াই লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। দিনটো কেনেকৈ পাৰ কৰিলোঁ সেয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।